গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ মই ভিগুডেকা ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু বহুত দিন মানে পূৰা 1.5মান বছৰে হ'ল কোনো ধৰণৰ ভিডিঅ' দিয়া হোৱা নাছিলে কিবা কিবি প্ৰব্লেমৰ কাৰণে। ত' ক'তো যোৱা হোৱা নাছিলে আৰু গ'লেও মানে ইমান তেনেকৈ ভিডিঅ' কৰি থকা হোৱা নাছিলে। ত' আকৌ আজি এটা নতুন ঠাইত যাব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ত' গাইজ, ৰাতিপুৱাৰ সময় একদম খালী ৰাস্তা। গৈ আছো লাহে লাহে, সিহঁত দুটা অকণমান আগত। আৰু আহি থাকোঁতে দেখা পালোঁ বান্দৰ। মঙলদৈত বান্দৰ আকাল নাই, ক'ৰবাত যদি লাগে নিব পাৰিব ইয়াৰ পৰা। মঙলদৈ টাউনৰ পৰিৱেশটো কেনেকুৱা আপোনালোকে অকণমান দেখিলে বাৰু। আৰু আমি এতিয়া আহি পালোঁ ৰাম মন্দিৰ। ইয়াতে অলপ চাকিটো কিনি আমি জ্বলাই দিওঁ, তাৰপিছত অলপ মন্দিৰটো দেখাই আছোঁ। মন্দিৰতে আছোঁ, যাম আৰু আপোনালোকে আহিলে আহিব পাৰে। মঙলদৈ টাউনতে হয়, ডাইৰেক্টলি টাউনতে দেখাই আছোঁ। অলপ মন্দিৰ কিনা আৰু বেলেগত যাওঁ, চাই থাকক ভিডিঅ'টো। এইকেইটা ফটো মাৰি আছে, এইকেইটা এই হাই কৰি দেখুৱাই। ওলালোঁ আমি মন্দিৰৰ পৰা। মই অলপ বাহিৰৰ পৰা মন্দিৰটো দেখাই দিছোঁ আপোনালোকক। আৰু এইটো মন্দিৰ মঙলদৈ টাউনৰ মাজমজিয়াতে হয়। আৰু আজি যিহেতু এইটো শাওণ মাহ চলি আছে, আজি যিহেতু সোমবাৰ, ত' মানুহ আছে যথেষ্টখিনি। আৰু এতিয়া ইয়াৰ পৰা যাম বুঢ়াগোঁসাই থান বুলি কয়, তাতে যাম। ত' তাতে গৈ কিনেও যিমানখিনি পাৰোঁ আপোনালোকক তাতেও দেখাব চেষ্টা কৰিম। চাই থাকক সেইবোৰ। समाधि में बैठे पार्वती संग रहते हाथ जो। বুঢ়াগোঁসাই থানত আমি চাকিটো জ্বলাই সেৱা কৰি ল'লোঁ। আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, আৰু এইটো বহুত পুৰণা মন্দিৰ হয়। আৰু আমি যিহেতু শিৱ মূৰ্তিত পানী ঢালিছিলোঁ, কিন্তু মানে কিছুমান ঠাইত কেমেৰা এলাও নাথাকে, ত' যেনেকৈ ভিডিঅ' কৰা নহ'ল বাৰু। এতিয়া আহোঁ মন্দিৰটোত অলপ সোমাওঁ। সেই মন্দিৰটোত সোমাই যিমানখিনি পৰা আপোনালোকক দেখাওঁ। গাইজ, আমি এতিয়া আছোঁ ৰাধা কৃষ্ণ মন্দিৰ। ইয়াতে মঙলদৈত হয়। এতিয়া ইয়াতে অলপ চাহ খাই লওঁ বাবার ভক্তগণে পদযাত্ৰা কৰিলো। এইটো বহুত ধুনীয়াকৈ লক্ষ্মীময় মূৰ্তি থৈ দিয়া আছে। আৰু এইজনী অকলে অকলে কি খাই আহি আছে। পৰিৱেশ ইমান সুন্দৰ পৰিৱেশ নাই, পৰিস্থিতি বদল আহি। জটাটবী গলজ্জল প্ৰবাহ পাবিত স্থলে কলেবলম ব্যলম্বিত চকারচণ্ডতাণ্ডবম তনোতু নঃ শিব। জটাকটাহ সম্ভ্রম ভ্রম নিলিম্ব নির্ঝরি বিলোল বীচি বল্লরি বিরাজমান মূর্ধনি ধগৎ 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 জ্বলল্ললাট পট্ট পাবকে কিশোর চন্দ্রশেখর। এই মন্দিৰটোত দুইফালে চিৰি তেনেকুৱাকৈ ফুল থৈ দিয়া আছে, তাৰ পৰা লৈ বহুত ধুনীয়া লাগে। কিন্তু মন্দিৰত যাই কেনেকুৱা লাগিলে, অনুভৱ কেনেকুৱা? আৰু অকল বহুত ভাল লাগিল তোৱে বস্তু কৈ দিয়া আকৌ। চবে বলপাম যোৱা ভিডিঅ' দিছে, মইতো ক'তো বলপাম যোৱা হোৱা নাই। আৰু বহুত দিন হ'ল মোৰ চেনেলত কোনো ভিডিঅ' দিয়া নাই, তাৰ কাৰণে ভাবিলোঁ নৰ্মেল ভিডিঅ' এটা আনি দি দিওঁ আৰু। ত' আপোনালোকক অলপ দেখাওঁ কি কি কৰিলোঁ।
ঘৰ পামেই আহি আৰু বেছি দূৰ নাই অলপ দূৰ গ'লে ঘৰ পাম ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু ইমান জল্দি বাৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত কম আৰু এটা অন্য এটা নতুন ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব